হেল্ল' কোন? মুকুতাৰ ভনীয়েকে কৈছো। মুকুতা নাই নেকি? সি অকণমান ওলাই গৈছে। ওলাই গৈছে? আচ্ছা, অলপ শুনকচোন। কওকচোন। আজি কেইবাদিনো ধৰি মুকুতা অফিচলৈ অহা নাই যে, কিয়? আচলতে তাৰ এক্সিডেণ্ট এটা হৈছে। এক্সিডেণ্ট? তেনেহ'লে অফিচত ইনফৰ্ম কৰা নাই কিয়? সি মানে ইনফৰ্ম কৰিবলৈ ওলোৱা সোমোৱা কৰিব পৰা নাই যে। যদি ওলোৱা সোমোৱা কৰিবই নোৱাৰে তেনেহ'লে বাহিৰলৈ কেনেকে গ'ল? নহয় মানে ডাক্তৰৰ ওচৰলৈ গৈছে। ঠিক আছে, সেই মানুহটো আহিব পৰা নাই, কিন্তু ফোন এটা কৰিবতো পাৰে। নহয়, আচলতে তাৰ এক্সিডেণ্টত মানে মোবাইলটো ভাগিলে। এতিয়া মানে ভাল কৰিবলৈ দিছে। আজি অফিচৰ পৰা ফোন কৰিব পাৰে বুলি। মোৰ মানে মোবাইলটোতে তাৰ চিমখন লগাই থৈছো, আৰু ময়ো চিমখন ভৰাইছোহে। আপুনি ফোন কৰিলেই। ঠিক আছে, সি আহিলে মোক ফোন এটা কৰিব দিব। ঠিক আছে, আহিলেই মই কম দিয়ক। হ'ব, ঠিক আছে। থেত্তেৰি, পুৱাই কি যে মিছা কথা কবলগীয়া হৈছে নহয়। এই চবৰ পৰা মানে শান্তি নাই। ক'ত বা মৰি আছেগে? কেনেবাকে যদি অফিচৰ মানুহে তাক ক'ৰবাত দেখা পালে নহয়, মোৰহে বদনাম হ'ব আৰু। অলপ ঘৰটোক বিচাৰি যোৱাই ভাল।